মৰ্নিং। আজি মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিজ্ঞানৰ ৩ নম্বৰ পাঠটো এটা জীৱৰ মৌলিক একক দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ পাঠটোৰ চমুকৈ তোমালোকৰ লগত আলোচনা কৰিম। আজি ইয়াতে পাঠটোত আছে যে জীৱৰ মৌলিক একক। এতিয়া প্ৰথমতে আমি এই পাঠটোত জীৱনো কি তাৰ বিষয়ে আলোচনা কৰি ল'ব লাগিব। জীৱ হৈছে প্ৰাণী আৰু উদ্ভিদক উভয়কে জীৱ বুলি কোৱা হয়। প্ৰাণী আৰু উদ্ভিদক উভয়কে জীৱ বুলি কোৱা হয়। এতিয়া এই জীৱসমূহ জীয়াই থাকিবৰ কাৰণে বা জীৱসমূহৰ দেহত কিছুমান নিৰ্দিষ্ট একক থাকে, যিবিলাকে এই জীৱবিলাকৰ বিভিন্ন অংগসমূহ পৰিচালনা কৰে। সেই এককটোক কোৱা হয় কোষ। এতিয়া আমি কোষৰ বিষয়ে আলোচনা কৰিম। ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে, ৰবাৰ্ট হুক ইয়াত তোমালোকে কিতাপত দেখিছা, ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে 1665 চনত আৱিষ্কাৰ কৰিছিলে। তেওঁ নিজে সজা এটা অণুবীক্ষণ যন্ত্ৰৰ তলত কিছুমান উদ্ভিদৰ শ্লাইড কাটি তাক অণুবীক্ষণ যন্ত্ৰৰ তলত দেখি কিছুমান কোঠালি দেখা পাইছিলে। এই কোঠালিবিলাকক তেওঁ কোষ বুলি কৈছিলে। এই কোষবিলাক জীৱ মানে প্ৰাণী আৰু উদ্ভিদৰ উভয় দেহতে পোৱা যায়। আৰু এতিয়া তাৰ পাছত আছে দেখিলা ইয়াত জীৱবিলাক কিহেৰে গঠিত। এতিয়া আমি ক'ব লাগিব যে জীৱবিলাক কোষেৰে গঠিত। ইয়াত দেখিছা এটা যৌগিক অণুবীক্ষণ যন্ত্ৰ। এই অণুবীক্ষণ যন্ত্ৰটো কি কৰা হয়, একদম সূক্ষ্ম বস্তুবিলাক আমি ইয়াক দেখিবলৈ পাওঁ এই যন্ত্ৰৰ দ্বাৰা। ইয়াত বিভিন্ন ভাগসমূহ আছে। এই ভাগসমূহৰ বিষয়ে তোমালোকে চাবা আৰু তোমালোকে এটা কাম কৰিব লাগিব, এইটো আঁকিব লাগিব। আঁকি ইয়াৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰিব লাগিব। তাৰ পাছত দেখিলা এইটো এটা কোষৰ বিভিন্ন কোঠালিসমূহ এইটোত হৈছে পিঁয়াজৰ পিঁয়াজত পোৱা কোষবিলাক এইবিলাক। এতিয়া তাৰ পাছত আহিলোঁ আমি কোষৰ বিষয়ে ক'লোঁ। জীৱৰ মৌলিক এককক কোষ বুলি কোৱা হয়। এতিয়া আমাৰ পৃথিৱীত জীৱসমূহ দেখিছা নহয়, জীৱসমূহৰ মানে কি, কিছুমান এটা কোষেৰে গঠিত আৰু কিছুমান বহুত কোষেৰে গঠিত। কাৰণে এককোষী জীৱ আৰু বহুকোষী জীৱ দুটা ভাগত ভাগ কৰা হৈছে। এককোষীত উদ্ভিদো পোৱা যাব, প্ৰাণীও পোৱা যাব। যিবিলাক এককোষী জীৱ আছে সেই এককোষী জীৱবিলাক এটা কোষৰ দ্বাৰাই সকলো অংগসমূহ পৰিচালনা কৰে। এককোষী জীৱ যেনে ক্লেমেডমনাছ, পেৰামেচিয়াম, বেক্টেৰিয়া আদি এককোষী জীৱ। আৰু এইবিলাক এটা কোষ থাকে আৰু এটা কোষৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰে, বংশ বিস্তাৰ কৰে আৰু বিভিন্ন ধৰণৰ কামসমূহ পৰিচালনা কৰে। আৰু বহুকোষী জীৱ আমি আমাৰ জগতত সচৰাচৰ দেখা সকলো জীৱই হৈছে বহুকোষী জীৱ। এই বহুকোষী জীৱসমূহৰ বিভিন্ন অংগসমূহ বিভিন্ন কোষে পৰিচালনা কৰে। ইয়াত আৰু তোমালোকে পাঠটো পঢ়িব লাগিব। পঢ়াৰ পাছত ইয়াৰ পৰা যিখিনি নোট আছে নোটখিনি উলিয়াব লাগিব। এতিয়া ইয়াত দিছে মানৱ দেহত থকা বিভিন্ন কোষসমূহ। মানৱ দেহত বিভিন্ন কোষ আছে। বিভিন্ন কোষসমূহে বিভিন্ন অংগসমূহ পৰিচালনা কৰে। অৰেখিতৰেখী, ৰক্তকোষ, স্নায়ুকোষ, ডিম্বাণু, শুক্ৰাণু আৰু চৰ্বী কোষ, এইবিলাক বিভিন্ন ধৰণৰ কোষ আছে। এইবিলাক বহুকোষী জীৱসমূহৰ দেহতো পোৱা যায়। আজি মই তোমালোকক কোষৰ বিষয়ে ক'লোঁ। কোষ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুকে। কেতিয়া আৱিষ্কাৰ কৰিছিলে? 1665 চনত তেওঁ নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ যোগেদি। আৰু তেওঁ এই কোষৰ আৱিষ্কাৰ কৰাৰ পাছতে জীৱবিলাকক অধ্যয়ন কৰিবৰ কাৰণে অতি সহজ হৈ পৰিল। আৰু তোমালোকে পাঠটো ভালকৈ পঢ়া আৰু ইয়াৰ পৰা যি নোট আছে উলিওৱা। থেংক ইউ।